গাতে মুগা ৰিহাখন তোৰ নিচিনা বনৰ পক্ষী কিজনীৰ কাৰণে ন বহুতৰ জীৱন ধ্বংস হ'ল। আৰু বুকুখন কঁপিছে নে নকঁপিছে নাজানো, কিন্তু জোৰ জবস্তিকে যে কিবাটো কঁপাই দিছে সেইটো একদম ৰাতিৰ আন্ধাৰতো মানে ফটফটীয়াকৈ দেখিছোঁ। হে ৰূপ বনৰ পক্ষীজনী, অলপ ভালদৰে থাকিবি, নহ'লে তোৰ বুকুখন কোনোবাই কাহানি বা অকল লৈ যাব চাবি কাহি। খতম। বাই বাই। হে গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু আমিও ভালে আছোঁ। অন্য দিনৰ দৰে অন্য এটা ধামাকা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাল। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পায় ন, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। আৰু যদিহে মোৰ ভিডিঅ'সমূহ নতুনকৈ চাই আছে তেতিয়াহ'লে শ্বেয়াৰ এটাও কৰি দিব। আৰু যদিহে মোৰ ভিডিঅ'সমূহ 18 বছৰ তলৰ ল'ৰা ছোৱালী চাই আছে ন, তেতিয়াহ'লে ভিডিঅ'টোৰ পৰা দূৰত থাকিব। বুকুৰ উশাহবোৰ আমনি নহ'বনো কিয়? সন্ধিয়ালৈ যিহেতু আজি পিঠা জুচ আছে, সেয়া সকলোকে নিমন্ত্ৰণ জনালোঁ। আৰু ঘঁহোতে শিল খৰে যাওক বা নাযাওক গাইজ, কিন্তু মানে কিবাটো যে খৰে যাব আজি খাটাং। মানে গাইজ, অসমখনত হৈ আছে কি আপুনি ধৰিব পাৰিছে নে নোৱাৰিছে নাজানো, কিন্তু এদিন এনেকুৱা জখিনীবোৰৰ কাৰণে যে অসমখন ধ্বংস হোৱাটো খাটাং। আজি কি ৰঙৰ জাঙিয়া পিন্ধিছা? কোৱা না, আজি জাঙিয়া নাই পিন্ধা ন? আৰু দ্বিতীয়তে মনোজ ভাই নামৰ হিজৰাটোতো আছে, আপোনালোকে সকলোৱেতো চিনিয়ে পায়। আৰে জহৰা, লোকে কি পিন্ধিছে কি নাই পিন্ধা তোৰ এইবোৰ ভিডিঅ' বনাবলৈ দৰকাৰ নাই নহয়। কোনে কি পিন্ধিছে তই চাই গৈ যা। আৰু যদি ইমানে চাবলৈ মন গৈ আছে তোৰ ঘৈণীয়েনো কি পিন্ধি আছে সেইটোকে চা। দেখা আপনে লাপৰৱাহী কা নতিজা। আৰু দ্বিতীয় কথাটো হ'ল তোৰ ভিডিঅ'সমূহ সৰু ল'ৰা ছোৱালীও চায়। তোৰ কিবা লাজ বুলি কোৱা বস্তুটো আছেনে নাই? কিবা বুলি কোৱা বস্তুটো তোৰ আছেনে নাই? আৰু যদি নাই তেতিয়াহ'লে ভিডিঅ' নবনাবি। আমি ডিব্ৰুগড় ল'ৰা, মৰম দিলে মৰম পাবি, ইজ্জত দিলে ইজ্জত পাবি। যদি কেলা বিনা ভুলত যদি আমাৰ কোনোবা লাগিব আহ ন, তেতিয়া অকল তোৰ গাঁও নহয় ব্ৰ, তোৰ কেলা গোটেই ডিষ্ট্ৰিক্ট খেলাই দিম বে। আৰে ভাই শুন, তোৰ হেৰিটোৱে হিলে নে নিহিলে ঠিক নাই, আৰু তই ডিষ্ট্ৰিক্ট হিলোৱা কথা ক। বাপ কো ভেজ, তেৰে বস কি বাত নেই। ডিষ্ট্ৰিক্ট হিলোৱাটো দূৰৰে কথা, তই তোৰ হেৰিটোকে হিলাব নোৱাৰ, গম পালি? এনেকুৱা আল্টু ফাল্টু ভিডিঅ' বনাই থকাতকৈ ন, মাৰৰ বাপেৰক অকণমান কামত সহায় কৰি নে, অকণমান হ'লেও তত পাব। এইদৰে এনেকৈ ফাল্টু ভিডিঅ' বনাই পাব্লিক গালি খাই এনেই মাৰৰ বাপেৰৰ সন্মানটো নোযোৱাবিচোন। মহিম খুৰাৰ ভিডিঅ'বোৰ বহুত ভাল লাগে আৰু আপোনালোক সকলোৱে চাব। মহিম খুৰাক সকলোৱে মৰম দিব আৰু মহিম খুৰাক বহুত থেংক ইউ। মহিম খুৰা বহুত ভাল মানুহ দেই। মহিম খুৰাৰ ভিডিঅ'বোৰ ভাল নালাগিবনো কিয় ইয়াৰ? কাৰণ ই নিজেও এটা যিহেতু হিজৰাই পোৱালি, কাৰণ হিজৰাহে হিজৰাক ভাল লাগিব ন গাইজ, সেইটো কাৰণে ইয়াৰতো ভালেই লাগিব। হিজৰাই হিজৰাক যদি ভাল নাপায়, হিজৰাক কেলা কোনে ঘূৰি চাব আছে? আৰু মহিম খুৰা তোৰ কাৰণে ভাল হ'ব পাৰে, ৰাইজৰ কাৰণে পাব্লিক গালি এটা বাকচ। আৰু যি কি নহওক গাইজ, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে ন, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি থৈ যাবলৈ ভুলতো পাহৰি যাতে নাযায়। ধন্যবাদ।